গীতাৱলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে ভালেই চাগে আৰু মোৰো ভালেই। আজি যাবলৈ ওলাইছোঁ ঘৰলৈ। ঘৰত মানে আজি শৰাই দিছে নামঘৰত, সেইকাৰণে যাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোককো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। কিন্তু আজিনো নামঘৰত কি কৰোঁ, কেনেকুৱা কৰে। ইয়াত সেইদিনাখন গৈছিলোঁ যে, ইয়াত ভিডিঅ' কৰিছোঁ। যিসকলে চোৱা নাই চাব ভিডিঅ'টো। আজিও যাবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ছোৱালী আৰু মই গৈ আছোঁ পুৰাতত। দেখিছেনে পূৰা ছোৱালী পূৰা গহীনত বহি গৈ আছে, চাই আছে এফালে। তাতে গৈছোঁ। তাৰপিছত আকৌ ঘৰৰ ওচৰত ৰখিব বৰমা বৌহেঁত উঠিব। তাৰপিছত একেবাৰে নামঘৰলৈ যামগৈ আৰু ঘৰত নোসোমাওঁ। তাতে গৈ আছোঁ আৰু সেইকাৰণে ইমান ৰ'দ দি আছে দেখিছেনে, ইমান গৰম আজিও। নামঘৰ পালোহি। ভকতৰ সেৱা কৰি আছে শৰাই দিয়াসকলে। বেছি মানুহ নাছিলে, আমি পাওঁতে একদম আমি মানে প্ৰথমতে গৈ পাইছোঁগৈ আৰু ভকতবোৰ আহিছে লাহে লাহে। তাৰপিছত দেখিছেনে আহি আছে আৰু এজন দুজনকৈ মানুহ। সেইটো মোক দেহাই হাই বুলি কৈ আছে, পেহীহঁতৰ ল'ৰাটোৱে। আৰু দেখিছেনে চাৰিওফালৰ পৰিৱেশটো বহুত সেউজীয়া দেই, মানে চবফালে পথাৰ মাজতে নামঘৰটো, ৰাস্তা কিনাৰতে যেনিবা একদম পূৰা সেউজীয়া হৈছে। আৰু বতাহ এটা ফিৰফিৰকৈ মাৰি আছে, ইমান ভাল লাগিছে। বহি দিলে হাৱাটো নাপায়, থিয় হৈ থাকিলে পায় হাৱাটো। ছোৱালী আৰু মই পূৰা বহি আছোঁ। পূৰা একদম ইমান গৰম দি আছে, সেই বতাহটো মাৰি থকাৰ কাৰণে ভাল লাগিছে। শৰাই দিয়াসকলে সেৱা লগা কৰি আছে, প্ৰাৰ্থনা গাই আছে। ভাবিলোঁ অকণমান উঠাই থওঁ আপোনালোকক দেখুৱাবৰ কাৰণে। বেছি পিছে আজি নাছিলে নামঘৰত মানুহ, আৰু গৰমৰ কাৰণে মানুহবোৰ আহিব পৰা নাই। একদম গৰমত ওলাবলৈ মন নকৰা নিচিনা, ইমানে গৰম দিছে। সেইকাৰণে মই মানে যোৱা নাই, মানে বাহিৰতে বহি আছোঁ অলপ গছৰ তলতে। ছোৱালী আকৌ গৰমত ফেনবোৰে কাম দিয়া নাই, মানে ইমানে গৰম। যিখিনি পাৰিছোঁ সেইখিনিয়ে আজি দেখুৱাইছোঁ আৰু আমাৰ ঘৰৰ নামঘৰত কেনেকৈ হেৰি কৰে, আপোনালোকে বেয়া নাপাব আৰু। পাত পঢ়ি আছে ভকতে। সেয়া আইতাহঁতক পূৰা ঘূৰি ঘূৰি চাইছে। আইতাহঁতে ভাবিব কি কৰিছে মোবাইলটো লৈ পিনি। কেমেৰামেন পিছে দেহাই কৰি দিছে ভিডিঅ', তাকে দিলোঁ আৰু কৰিবলৈ। ছোৱালীৰ পৰা কৰিব নোৱাৰি, ছোৱালী মানে নাথাকে কাৰো লগত। আইতাজনীয়ে কিবা এটা কৈছে তাক, আইতাহঁতে ভাবিছে কি কৰি আছে মোবাইলটো লৈ বুলিব। আইতাহঁতে নাজানে যে, সকলোকে কৈছে আৰু ভিডিঅ'। সি যিখিনি ভিডিঅ' কৈছে সেইখিনি আৰু মই দিছোঁ আৰু। ভাল লাগে পিছে নামঘৰলৈ গ'লে, মোৰ বহুত বেছি ভাল লাগে। নামঘৰত লগা মনটো বহুত বেছি ভাল লাগে। চাকি দি থৈছে, যোনখিনি শৰাই দিছিলে। বহুত কেইঘৰ চাকি 20 ঘৰ মানুহে দিছিলে যে শৰাই, কিনে বহুত কেইঘৰ চাকি জ্বলোৱা হৈছে যিসকলে দিছিলে। পাঠ সামৰি কৰি নেগেৰা নাম গাবলৈ লৈছে আৰু। ফ্ৰেণ্ডছ দেখিছে আমাৰ চেহেৰাটো একদম কেনেকুৱা হৈ গৈছে গৰমত। নাম সামৰিব আৰু এতিয়া, তাৰপিছত আৰু প্ৰসাদ দিব আৰু খাই যাম আৰু ঘৰলৈ। চব কেনেকুৱা হৈ গৈছে চেহেৰা। আহোঁতে কেনেকুৱা আছিলোঁ, এতিয়া যোৱা সময়ত কেনেকুৱা চেহেৰা হৈ গৈছে আমাৰ এজনী ছোৱালী। বহুত গৰম ইয়াত। আহিছোঁ আৰু প্ৰসাদ দিলে আৰু। প্ৰসাদ কল, কুঁহিয়াৰ, তিয়ঁহ, অমিতা, আপেল আৰু কেঁচা মিঠৈ, পায়স তেনেকৈ সকলোকে দি আছে। দি হোৱা নাই আৰু, দি হৈ কৰি সেৱা কৰিয়ে খাব পাৰিম আৰু। সকলো হাততে চাওকচোন বিচনী পূৰা বিচি আছে গৰমত। ৰ'দটো আহি গৈছে অলপমান। ঘৰলৈ আহিলোঁ আৰু আন্ধাৰে হ'বলৈ হ'ল। বৌ আৰু আইতা আগত গৈ আছে।
তাৰপিছত আজি ঘৰত নোসোমালোঁ, ডাইৰেক্ট অটতে উঠিলোঁ। আন্ধাৰেই হ'বলৈ হ'ল। এতিয়া ভিডিঅ' আৰু ভাবিছোঁ ইয়াতে সামৰণি মাৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে মোক মৰম আশীৰ্বাদ দিব মোৰ ভিডিঅ'বোৰ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই সকলোকে দেই।